প্ৰিয় শ্ৰোতা বন্ধু, আপোনালোকলৈ বুলি আগবঢ়াইছোঁ ডক্টৰ হিমা কাশ্যপৰ গল্প সংকলন হৃদয়ৰ জুইফুলৰ ধাৰাবাহিক পাঠ, যিখন গ্ৰন্থৰ বাবে তেখেতে 2021 বৰ্ষত লাভ কৰিছিল অসম চৰকাৰৰ লেখক সম্বৰ্ধনা। এতিয়া আপোনালোকলৈ বুলি আগবঢ়াইছোঁ সংকলনখনৰ দ্বিতীয়টি গল্প নিচাৰ মাজৰ সঁচা। এয়া ৪ৰ্থ খণ্ড। আজি বেছ সাজি কাচিয়েই অফিচলৈ আহিছিল পৰিস্মিতা। অলকৰ পচন্দৰ আকাশী ৰঙৰ কুৰ্তি, পাতল লিপষ্টিক, চকুত কাজল। অৱশ্যে লাঞ্চ ব্ৰেকতো অলকে সেইবোৰ একো নটিচ কৰা নাই। মিষ্টাৰ চাওলাই সকলো কামেই দিছে নেকি? কিমান প্ৰেছাৰ লৈছে সি। খাই খাই মাথো কেইমিনিটমান কথা পাতিলে। সিহঁতৰ অফিচৰ বেছিভাগ ষ্টাফেই লাঞ্চ কৰে ওচৰৰ ৰেষ্টুৰেণ্টত। কালি ৰাতিৰ পৰা আজি দুপৰীয়ালৈ পৰিস্মিতাই আশা কৰিছিল হয়তো অলকে কিবা এটা ক'ব। কিন্তু দুপৰীয়া পাৰ হৈ যোৱাৰ পাছতে তাইৰ এনে লাগিবলৈ ধৰিলে যেন অলকে নিশ্চিতভাৱে পাহৰি গৈছে। তথাপি পৰিস্মিতাটো অন্য ছোৱালীবোৰৰ দৰে নহয় যে পাহৰি গ'ল বুলিয়ে খং কৰি তাৰ পৰা আঁতৰি যাব অথবা অভিমান কৰি কথা পতাই বন্ধ কৰি দিব। তাই আবেলি ছুটিৰ পাছত নিজেই দায়িত্ব লৈ তাৰ কেবিনলৈ গৈ মাত দিলে। ব্যস্ততা থাকিলেও অলক বাহিৰলৈ ওলাই আহিল। পাতল হাঁহিৰে পৰিস্মিতাই ক'লে, আজি কি বাৰু? পাহৰি গৈছ ন তই? অলকে নিজৰ মগজুত জোৰ দি মনত পেলাবলৈ চেষ্টা কৰিলে। আজিনো কি? মনত পৰিল ঘৰত কিবা এটা পূজা আছে বুলি কৈছিল তাৰ মাকে। সোনকালে ঘৰলৈ যাবলৈও কৈছিল। ইতস্তত কৰি ক'লে, জানোতো, সেইবাবেতো সোনকালে ওলোৱাৰ চেষ্টা কৰিছিলোঁ। পৰিস্মিতাৰ মুখত পাতল হাঁহিৰ ৰেখা দেখা গ'ল। তাই সুধিলে, তই ইয়াৰ পৰা একেবাৰেই ওলাবি নেকি? আচ্ছা, মই ৱেইট কৰিছোঁ। তোৰ কিমান সময় লাগিবনো? কথাবোৰ তাৰ মূৰৰ ওপৰেৰে গ'ল। ভাবিলে আজি পৰিস্মিতাৰ সৈতে কোনোবা ফালে যোৱাৰো প্লেন কৰিছিল নেকি? বাহিৰলৈ চাই দেখিলে মেঘেও অন্ধকাৰ কৰি আহিছে। মেঘে ইমান অন্ধকাৰ কৰি আনিছে। বাৰিষা মেঘো নাহে, বৰষুণো নিদিয়ে। অলকে আকৌ কিবা এটা কোৱাৰ আগেয়ে সিহঁতৰ অফিচৰে ৰুচিকাই পৰিস্মিতাকে দেখি ক'লে, অ' পৰিস্মিতা বা, মই ভাবিছিলোঁ তুমি আজি অহা নাই। নহ'লে মই আগেয়ে উইচ কৰিলোহেঁতেন। এনিৱে, হেপী বাৰ্থডে, মেনি মেনি হেপী ৰিটাৰ্ণছ অফ দ্য ডে। পৰিস্মিতাই মিঠা হাঁহিৰে ৰুচিকাক ক'লে, থেংক ইউ। মনত আছে তোমাৰ? ৰুচিকাই অৱশ্যে মন ভালে ৰাখিবলৈ মিছাৰ সোঁতত উটি নগ'ল। স্পষ্ট কৰি সঁচাটোৱে ক'লে, মনত মানে পুৱাই ফেচবুকত নটিফিকেশ্যন দেখিলোঁ, পাৰ্টি লাগিব কিন্তু। আনফালে মনে মনে ঢোক গিলিবলৈ আৰম্ভ কৰিলে অলকে। ভাবিলে সি এতিয়া কি কৰি মেনেজ কৰা যায়। ৰুচিকাই ইমান সময়ে সম্ভৱতঃ অলকক দেখা নাছিল। অলকক দেখিয়ে তাই ক'লে, অ' ছাৰ, আপোনাৰতো আজি ঘৰলৈ যাওঁতে চাগে ৰাতি হৈ যাব। চাওলা ছাৰে যিমানহে কাম দিছে। পৰিস্মিতাই অলপ অবাক হৈয়ে সুধিলে, ৰাতি হৈ যাব মানে? মইতো তোৰ বাবে। অলকে পৰিস্থিতি চম্ভালি কৈ উঠিল, নাই, খুব দেৰি নহয়, এই ধৰ। ৰুচিকাই অৱশ্যে আৰু বেছি দেৰি নকৰিলে। ছাতিটো বেগত লৈছেনে নাই চাই ক'লে, আচ্ছা, মই আহোঁ ছাৰ। এনেই চাৰিওফালে পানী, আকৌ বৰষুণ আহিলে খুব অসুবিধা হ'ব। ৰুচিকা আঁতৰি যোৱাৰ পাছতে পৰিস্মিতাক একো প্ৰশ্ন কৰিবলৈ নিদি অলকে ক'লে, সকলোৱে এতিয়াৰ পৰা আমাৰ কথাটো জানিলে ভাল নহ'ব। সেইবাবেই ডিনাৰ প্লেনটোৰ কথা কোৱা নাই।
পৰিস্মিতাই অলপ গম্ভীৰ হৈ সুধিলে, আমাৰ ৰিলেশ্যনটোৰ কথা সকলোৱে জানিলে কি হ'ব? নিকিতাৰ দৰে ছোৱালীবোৰে আৰু তোৰ প্ৰেমত ক্ৰাছ নাৰাখে? প্ৰপ'জ নকৰিব তোক? পৰিস্মিতাৰ চকুৰ পতা দুটা একেবাৰেই ওজন হৈ আহিল। হয়তো সেয়া দেখি তাৰ বুকুৰ ভিতৰতো কিবা এটা হৈছিল। পৰিস্থিতিটো পাতল কৰি অলকে ক'লে, কি যে কৈছ, আমি যে সৰুকালৰ বন্ধু সেইটোতো ইয়াত সকলোৱে জানে। এতিয়া দেখিলিতো ৰুচিকাই কেনেদৰে বাৰ্থডে উইচ কৰি পাৰ্টি বিচাৰিলে। এবাৰ মই যদি আমাৰ ৰিলেশ্যনৰ কথাটো সকলোকে জনাই দিওঁ তেতিয়াতো গ্ৰেণ্ড পাৰ্টি বিচাৰিব। তাৰ বাহিৰে মই ভাবোঁ মা দেউতাক ডাঙৰকৈ জনাই সকলো এনাউন্স কৰিম। মানে ঘৰত যদি অন্য কাৰোবাৰ মাধ্যমেৰে জানে তেতিয়াহ'লে কথাটো বেয়া হ'ব। পৰিস্মিতাৰ ওঠ দুটা হয়তো অভিমানতে কঁপিছিল। সুচন্দ্ৰাৰ কথাবোৰো তাইৰ খুব বেছি মনলৈ আহিছিল। অলকে মাথো তাইক ওলোমাই ৰাখিব বিচাৰিছে। কান্দো কান্দো স্বৰেৰে আজি প্ৰথমবাৰ তাৰ ওচৰত অভিযোগ কৰিলে পৰিস্মিতাই। যিদিনা গোলাপ দিছিলি, যিদিনা প্ৰপ'জ কৰিছিলি, সেইদিনা কিয় ঘৰত গৈ কৰা নাছিলি? মোৰ সৈতে যেতিয়া ডিনাৰলৈ গৈছিলি তেতিয়া তোৰ ঘৰত জানিলে কি হ'ব? তেতিয়া চিন্তা কৰা নাছিলি? নে মাক দেউতাক নথকা অনাথ ছোৱালী দেখি ভাবিছিলি প্ৰেম কৰিলেও প্ৰশ্ন কৰাৰতো কোনোৱেই নাই? পৰিস্মিতাৰ কথাবোৰ সহ্য কৰিব নোৱাৰি তাইৰ মুখত আঙুলি দি অলকে ক'লে, চৰি কৈছোঁ, এইবাৰ সকলোকে জনাই দিম। চকু দুটা হাতেৰে মচি লৈ পৰিস্মিতাই ক'লে, মই বৰ মূৰ্খ, বুজিছ? তই যি ইচ্ছা তাকেই বজাই ৰাখিব পাৰ মোক। যেনে আজি মোৰ যে বাৰ্থডে, তোৰ খেয়ালেই নাছিল আৰু এতিয়া জানিব পাৰি। তাৰ একেবাৰে ইচ্ছা নাছিল পৰিস্মিতাক কষ্ট দিয়াৰ। তাইৰ ভিজা চকুৰ পতা, বৈ যোৱা কাজল দেখি বৰ বেয়া লাগিছিল। নিজকে তাৰ খুব বেছি অপৰাধী যেন লাগিছিল। তাৰ এনে লাগিছিল যে যিকোনো উপায়েৰে আজি এই মুহূৰ্তটোত পৰিস্মিতাক সুখী কৰি ৰখাটোৱেই সকলোতকৈ বেছি জৰুৰী। কিন্তু অফিচত ইমান কাম, আজি সি এটা কাম উপজাচিয়ে নিজৰ মূৰত লৈছিল। নহ'লেতো চাওলা ছাৰে মিষ্টাৰ অধিকাৰীকেই অভাৰ ডিউটিৰ বাবে কৈছিল। পৰিস্মিতাক শান্ত কৰিবলৈ অলকে ক'লে, সকলো মনত আছে মোৰ। তোৰ বাৰ্থডে কি মই পাহৰিব পাৰোঁ নেকি ক? আচলতে কামটো হঠাতেই আহিল, নহ'লে মনত যদি আছিলেই তোৰ, তেতিয়াহ'লে সময়টো চাচোন। ৰাতি 12টাৰ পৰা এতিয়া আবেলি 5টা বাজিলে, তই এটা মোক উইচো কৰা নাই। অলকে মনে মনে ভাবিলে কামৰ চাপৰ বাবেই আজি ফেচবুকটোও লগ ইন কৰা নাই। নহ'লে হয়তো ৰুচিকাৰ দৰে তাৰ ওচৰতো নটিফিকেশ্যন আহিলহেঁতেন। মূৰ জোকাৰি অলকে ক'লে, আচলতে মই তোক ছাৰপ্ৰাইজ দিম বুলি ভাবিছিলোঁ। একেই বিদ্ৰূপ ভৰা স্বৰেৰে পৰিস্মিতাই সুধিলে, কি ছাৰপ্ৰাইজ? তাৰ সহ্য হোৱা নাছিল পৰিস্মিতাৰ চকুত তাৰ প্ৰতি ইমান বিদ্ৰূপ, অবিশ্বাস। ইমান দিনে সি তাৰ পৰিক্মাথু মিঠা হাঁহিৰ মাজতেই দেখিছে। অলকো যে কেতিয়াবা পৰিস্মিতাৰ ৰঙা চকুৰ কাৰণ হ'ব পাৰে সেয়া কেতিয়াও ভাবিবই পৰা নাছিল। মূৰ লৰাই অলকে ক'লে, মানে আজি মই একদম পুৱাতেই মায়ে যেতিয়া পূজাৰ কথা কৈছিল তেতিয়াই মাক তোৰ কথা কৈছোঁ। পৰিস্মিতাৰ অবিশ্বাসী চকু জুৰিয়ে তাৰ ফালে একেথৰে চাই থাকোঁতেই সি ক'লে, হয় সঁচা কৈছোঁ। এয়াই ছাৰপ্ৰাইজ আছিল তোৰ বাবে। আজি তোৰ কথা সকলো কৈছোঁ। মানে তোৰ সৈতে কথা বতৰা, তাৰ পাছত তোক ভাল লগা, স্কুলত পঢ়াৰ সময়ৰ পৰাই যে আমি দুয়োকে চিনি পাওঁ, এতিয়া যে তই আৰু মই একেলগে একেই অফিচত জব কৰোঁ, এই সকলোবোৰ। পৰিস্মিতাই নিজেও বুজিব পৰা নাই কেতিয়া তাইৰ চকুৰ পানীবোৰ শুকাই গৈছে। অলেখ আশাৰ পোহৰ বিচাৰি পায়েই যেন পৰিস্মিতাই অধীৰ আগ্ৰহেৰে সুধিলে,
আৰু মায়ে কি ক'লে? অলকে ইফালে সিফালে চাই পাতল হাঁহিৰে নিজৰ আঙুলিবোৰ ফুটাই ক'লে, মায়ে আৰু কি ক'ব, ক'লে পৰিকেইদিন লৈ আহ, কথা পাতিম। তই মাক কৈছনে আমাৰ ঘৰখনৰ কথা, মানে মোৰ মা দেউতা নথকাৰ কথা? ডিঙিটো আকৌ এবাৰ লৰাই অলকে ক'লে, আচলতে সকলো কথা একেলগে ক'লে আকৌ বা কি হয়, ভাবিছোঁ আগে এইটোক লৈ যাওঁ, তাৰ পাছত অলপ অলপ কৰি সকলো কথা কোৱা যাব। পৰিস্মিতাৰ চকুমুখ দেখিয়েই বুজা গৈছিল যে তাইৰ জন্মদিনত ইয়াতকৈ ভাল উপহাৰ আৰু একোৱেই হ'ব নোৱাৰে। স্মিত হাঁহিৰে পৰিস্মিতাই ক'লে, ব'ল না আজিয়ে তোৰ ঘৰলৈ যাওঁ, তেওঁলোকৰ ওচৰত জন্মদিনৰ আশীৰ্বাদো ল'ম। চশমাযোৰ নাকৰ সৈতে ঠিক কৰি লৈ অলকে অলপ ইতস্তত কৰি ক'লে, নাই, মানে আজিয়েই তোক লৈ যাম বুলিতো কৈ অহা নাই, তাৰ বাহিৰে ৰুচিকাৰ কথাওতো শুনিলেই। মিষ্টাৰ অধিকাৰীয়ে কামটো ডিনাই কৰোঁতে ছাৰে মোক চমজাই দিলে। এতিয়া জানইতো চাওলা ছাৰে মোক কিমান ভৰসা কৰে। বাকী অৱশ্যে অলকে আৰু একো ক'বলগীয়া নহ'ল। পৰিস্মিতাই আজি যিখিনি পাইছে তাতেই তাই বহুত সুখী। তাইৰ এনে লাগিল যে তাইৰ ইমান দিনৰ সপোন পূৰণ হৈছে। জন্মদিন সঁচাকৈয়ে সাৰ্থক। তাই সুখতে গদগদ হৈ ক'লে, তই সঁচাকৈ আজি মোক বহুত ডাঙৰ ছাৰপ্ৰাইজ দিলি অলক। আই এম ৰিয়েলি ভেৰি হেপ্পী। আচ্ছা, তই বাৰু তোৰ কাম কৰ এতিয়া। মই খুচিক সকলো কওঁ আৰু আজি ৰাতি ফোন কৰিবি, জনাবি কেতিয়া যাব লাগিব তোৰ ঘৰলৈ। পৰিস্মিতাক সুখী মনেৰে অফিচৰ পৰা পঠাব পাৰি অলকে নিজেও এটা দীৰ্ঘশ্বাস পেলালে। মনে মনে ক'লে, যদি মোৰ এইখিনি মিছাই তোৰ মনলৈ ইমান সুখ আনি দিয়ে, তেন্তে মই 1000 বাৰ এনে মিছা ক'বলৈ ৰাজি আছোঁ।